মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি সুদৰ সহায়ত বাক্য এটা কেনেকৈ গঠন কৰিব পাৰি সেই সম্পৰ্কে শিকাবলৈ গৈ আছোঁ। ব'লাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শুড মানে হৈছে উচিত, যেনেকৈ তুমি যোৱা উচিত, ইউ শুড গো, তাই অহা উচিত, চি শুড কাম, তুমি কামটো কৰা উচিত, ইউ শুড ডু দ্য ৱৰ্ক। সি যোৱা উচিত, এই কথাষাৰ আমি অসমীয়াত বেলেগ বেলেগ ধৰণেও ক'ব পাৰোঁ, যেনে সি যোৱা ভাল, সি যোৱাটো ভাল হ'ব বা সি যোৱাটো ঠিক হ'ব। অসমীয়াত বেলেগ বেলেগকৈ ক'লেও ইংৰাজীত এটাই হ'ব, সেয়া হৈছে হি শুড গো। তুমি যোৱা উচিত নহয়, ইউ শুড নট গো, এইটো এটা নিগেটিভ বাক্য, সেইটো কাৰণে ইয়াতে নট ব্যৱহাৰ কৰা গৈছে আৰু নটটো আমি শুডৰ সৈতে ব্যৱহাৰ কৰিছোঁ ছুটিকে। তুমি যোৱা উচিত নে? এইটো এটা প্ৰশ্ন, যিহেতু এইটো এটা প্ৰশ্ন, গতিকে ইয়াত থকা অক্সিলিয়েৰী ভাৰ্ব শুড আমি প্ৰথমতে ব্যৱহাৰ কৰিছোঁ, তাৰপিছতে ছাবজেক্ট ইউ ব্যৱহাৰ কৰা হৈছে। তুমি যোৱা উচিত নহয় নেকি? শুড নট ইউ গো। আগৰ বাক্যটিৰ দৰে এইটো এটা প্ৰশ্নযুক্ত বাক্য, কিন্তু এইটো বাক্য নিগেটিভ প্ৰশ্নযুক্ত। ইয়াতে নহয় শব্দটো আছে, সেইকাৰণে আমি ইয়াতে নট ব্যৱহাৰ কৰিছোঁ, শুড নট ইউ গো। তুমি যোৱা উচিত হয়নে নহয়? শুড ইউ গো অৰ নট। এইটো এটা হৈছে অল্টাৰনেটিভ বাক্য, ইয়াতে হয় আৰু নহয় দুয়োটা আছে, মাজত নেটো আছে। এনেকুৱা ধৰণৰ বাক্য থাকিলে শেষত অৰ নট ব্যৱহাৰ কৰা হয়। তুমি কিয় যোৱা উচিত? হোৱাই শুড ইউ গো। ইয়াত হোৱাৰ পিছত আমি শুড ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত ছাবজেক্টটো আহিব, ইউ আই জি আছে, তাৰপিছত ছাবজেক্টটো লিখিব লাগিব। তুমি কিয় যোৱা উচিত নহয়? হোৱাই শুড নট ইউ গো। এইটো আগৰটোতকৈ বেলেগ ডিফাৰেঞ্চ একো নাই, ইয়াতে অকল নহয়টো আহিছে, আগৰ বাক্যটোত নহয়টো নাছিলে। যিহেতু আমি ইয়াতে নহয় শব্দটো ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ইয়াতে আমি নট ব্যৱহাৰ কৰিব লাগিব অক্সিলিয়েৰী ভাৰ্ব শুডৰ লগত। ঠিক তেনেদৰে তুমি কেতিয়া যোৱা উচিত? হুৱেন শুড ইউ গো। তুমি কেতিয়া যোৱা উচিত নহয়? হুৱেন শুড নট ইউ গো। তুমি কাৰ লগত যোৱা উচিত? এই বাক্যটি আমি তিনিধৰণে ক'ব পাৰোঁ। প্ৰথম হৈছে উইথ হুম শুড ইউ গো, দ্বিতীয়টো হৈছে হুম শুড ইউ গো উইথ। ইয়াতে উইথটো আমি শেষত ব্যৱহাৰ কৰিছোঁ, আগৰ বাক্যটিত উইথটো প্ৰথমতে ব্যৱহাৰ কৰা গৈছিলে, আৰু শেষত হু শুড ইউ গো উইথ আমি ব্যৱহাৰ কৰিব পাৰোঁ। মনত ৰাখিব লাগিব যে মডাৰ্ণ ইংলিছত হুমৰ সলনি হু ব্যৱহাৰ কৰা দেখা যায়। তুমি কাৰ লগত যোৱা উচিত নহয়? উইথ হুম শুড নট ইউ গো। তুমি ক'ত যোৱা উচিত? হুৱেৰ শুড ইউ গো। তুমি ক'ত যোৱা উচিত নহয়? হুৱেৰ শুড নট ইউ গো। তুমি কেনেকৈ যোৱা উচিত? হাউ শুড ইউ গো। তুমি কেনেকৈ যোৱা উচিত নহয়? হাউ শুড নট ইউ গো। কোন যোৱা উচিত? হু শুড গো। কোন যোৱা উচিত নহয়? হু শুড নট গো। সকলোৱে যোৱা উচিত, এভৰিবডি শুড গো নাইবা এভৰিৱান শুড গো, আমি দুয়োটা ব্যৱহাৰ কৰিব পাৰোঁ। মনত ৰখা উচিত যে ইনফৰ্মেল ইংলিছত সাধাৰণতে আমি এভৰিবডি ব্যৱহাৰ কৰোঁ আৰু ফৰ্মেল ইংলিছত এভৰিৱান ব্যৱহাৰ কৰা যায়। কোনেও যোৱা উচিত নহয়, ন'বডি শুড গো নাইবা ন' ওৱান শুড গো। ইয়াতো ফৰ্মেল ইংলিছৰ ক্ষেত্ৰত ন' ওৱান আৰু ইনফৰ্মেল ইংলিছৰ ক্ষেত্ৰত সাধাৰণতে ন'বডি ব্যৱহাৰ কৰা যায়। শেষত ছাত্ৰ ছাত্ৰীসকলক জনাই থৈ দিওঁ যে শুড নটৰ প্ৰনাউন্সিয়েশ্যন শুডন্ট বুলিও কোৱা যায়। আজি ভিডিঅ'টি ইমানেই, ধন্যবাদ।